নন্দী মহাৰাজ এই মহাদেৱ মোৰ ডম্বৰু ক'ত ডম্বৰুটো এই ক'ৰবাত বহাই থৈছিলে ডম্বৰু ক'ত মোক কেলে সুধিছ আকাশ সুধিম ডম্বৰ উঠোৱা দায়িত্ব মোৰ নে তোৰ তোৰ ধৰ কি ফাল্টু কথা ক'বলৈ আহিছ এই ডম্বৰু দে এই মোক চম্ভালি কথা কবি না কোনে ডম্বৰ বজাই আছিলে কি হ'ল এই কি হ'ল চব মানে এই ডম্বৰুটো ইয়াতে খাৰ হৈ আছে আপুনি বা গমেই নাপাইছে মই নম্বৰো মঙহ মই নম্বৰো মঙহ পইচা এচাত বজাওনে তোৰ যদি মন গৈছে বজা বৰ গধুৰ ডম্বৰু চা